আজি আমি আৰম্ভ কৰিম এইটো পোহৰৰ প্ৰতিসৰণাংক। পোহৰৰ প্ৰতিসৰণাংক মানে কি? পোহৰে যেতিয়া এটা মাধ্যমৰ পৰা আহি কিনে আন এটা মাধ্যমত প্ৰৱেশ কৰে, সেই প্ৰৱেশ কৰোঁতে যেতিয়া নিশ্চিত অনুপাত লয়, আগৰ মাধ্যমটোৰ দ্ৰুতি আৰু দ্বিতীয় মাধ্যমটোৰ দ্ৰুতি, ইয়াকে পোহৰৰ প্ৰথম মাধ্যমটো সাপেক্ষে দ্বিতীয় মাধ্যমটোৰ প্ৰতিসৰণাংক বোলে। ইয়াত চাওঁ কি কৈছে যে পোহৰৰ প্ৰতিসৰণাংক কিহৰ পৰা নিৰ্ভৰ কৰে? মাধ্যম দুটাৰ পোহৰৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰে। চিত্ৰ 10.11 এইটো চিত্ৰ 10.11 দিশৰ 1 নং মাধ্যমৰ পৰা 2 নং মাধ্যমলৈ গতি কৰা পোহৰৰ ৰশ্মি এডাল বিবেচনা কৰা। এইটো আছে 1 নং মাধ্যম, এইটো আছে 2 নং মাধ্যম। এতিয়া দিয়া আছে 1 নং 2 নং মাধ্যম। ইয়াৰ পৰা এটা পোহৰ ৰশ্মি ইয়ালৈ গতি কৰিছে। এতিয়া গতি কৰোঁতে কি হ'ব? এটা এংগল হ'ব ইয়াতে আই এংগল, এটা আৰ এংগল। আইটো কি? আপৰিত কোণ, আৰটো হৈছে প্ৰতিফলিত কোণ। ইয়াতে এটা দ্ৰুতি থাকিব, ধৰা V1, এটা দ্ৰুতিটো ধৰা V2। এই দ্ৰুতি দুটাৰ মাজত যিটো অনুপাত, ইয়াকে প্ৰতিসৰণাংক বোলে। কেনেকে বোলে? যদি ইয়াত N21 আছে, ইয়াতে চাবা এইটো N21 আছে, তো দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক কাৰ সাপেক্ষে? একৰ সাপেক্ষে। ইয়াতে কি? দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক এক নং মাধ্যম সাপেক্ষে। বঢ়িয়া। তো এইখিনি মুছি দিওঁ এতিয়া, নালাগে। এতিয়া বুজি পালে যে 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি ওপৰত আৰু 2 নং মাধ্যমৰ পোহৰৰ দ্ৰুতি তলত। কাৰ সাপেক্ষে? N21 মানে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক 1 নং মাধ্যমৰ সাপেক্ষে। বঢ়িয়া। এতিয়া যদি আমি N12 ওলাও, N12 মানে কি? 1 নং মাধ্যমৰ প্ৰতিসৰণাংক দ্বিতীয় মাধ্যমৰ সাপেক্ষে। এইটো 1 নং মাধ্যমৰ প্ৰতিসৰণাংক N12 দ্বিতীয় মাধ্যম সাপেক্ষে। এইটো কি ওলাম? 2 নং মাধ্যমটো ওপৰত, 1 নং মাধ্যমটো তলত। যোনটো মাধ্যমৰ প্ৰতিসৰণাংক ওলাই সেইটো মাধ্যমটো ক'ত থাকে? তলত থাকে, আৰু যাৰ সাপেক্ষে ওলাই সেইটো আমাৰ ওপৰত থাকে। এতিয়া যদি আমি ইয়াৰ যোনটো মাধ্যম আছিল, দুটা মাধ্যম বেলেগ বেলেগ আছিলে, যদি ইয়াৰ এটা মাধ্যম শূন্য বা বায়ু হয়, তেন্তে এই দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক শূন্যৰ সাপেক্ষে বুলি গণ্য কৰা হ'ব। ধৰা দুটা মাধ্যম, ইয়াতে এটা মাধ্যম আছিলে, ইয়াতে এটা মাধ্যম। এই মাধ্যমটো কি? এইটো যদি বায়ু হৈ যায় বা শূন্য মাধ্যম হয়, তো দ্বিতীয় মাধ্যমৰ যোনটো প্ৰতিসৰণাংক কেনেকে ওলাম? N21 আগৰ দৰে ওলাম এনেকুৱাকে। এইটোকে অৰ্থাৎ এটা যদি শূন্য বা বায়ু হৈ যায়, তেতিয়া দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক শূন্য সাপেক্ষে বুলি গণ্য কৰা হয়, আৰু ইয়াকে পৰম প্ৰতিসৰণাংক বোলে। পৰম প্ৰতিসৰণাংক মানে কি? যেতিয়া পোহৰ বায়ুৰ পৰা আন এটা মাধ্যমলৈ যায়, তেতিয়া যিটো প্ৰতিসৰণাংক ওলাওক সেইটো হ'ব আমাৰ পৰম প্ৰতিসৰণাংক। তো পৰম প্ৰতিসৰণাংক মানে কিমান? ওপৰত বায়ুৰ বেগ, পোহৰত বায়ুৰ বেগ আৰু মাধ্যমত বায়ুৰ বেগ। ক্লিয়াৰ আছে? বঢ়িয়া। এইটো আমাৰ পৰম প্ৰতিসৰণাংক। ওপৰত হৈছে পোহৰৰ বেগ বায়ুত কিমান হয়, আৰু কোনটা মাধ্যমত পোহৰৰ বেগ কিমান হয়। এইটো কৈছে এইটো কেৱল N2ৰে খুচুৱা হয়। যদি বায়ুত পোহৰৰ দ্ৰুতি C হয় আৰু মাধ্যমত পোহৰৰ দ্ৰুতি V হয়, তেতিয়া মাধ্যমৰ প্ৰতিসৰণাংক কেনেকুৱা হ'ব? Nm = বায়ুত পোহৰৰ দ্ৰুতি, মাধ্যমত পোহৰৰ দ্ৰুতি। এইমাত্ৰ যে আমি কৈ আহিছিলো ওপৰত, এইখিনিত কৈছিলো যে এইটোৱে কৈছে ইয়াতে C/V। মাধ্যম এটাৰ পৰম প্ৰতিসৰণাংক কেৱল প্ৰতিসৰণাংক বুলিও কোৱা হয়, ক'ব পাৰি, কাৰণ যেতিয়া মাধ্যমৰ এটা মাধ্যম বায়ু থাকে। কেইবাটাও মাধ্যমৰ প্ৰতিসৰণাংকৰ তালিকা 10.3 দিছে। 10.3 মানে এইটো বায়ুৰ প্ৰতিসৰণাংক দিছে, বৰফৰ দিছে, পানীৰ দিছে, এলকহল, কেৰাচিন, কোৱাৰ্টাছ, টাৰ্পেন, তেল, বেনজিন, কাঁচ, কানাডা, বালছাম, শৈৱ লৱণ, কাৰ্বন ডাইছালফাইড, ঘন ফিল্ড কাঁচ, ৰুবি, চেফায়াৰ আৰু হীৰাৰ দিছে। চাওঁ কি কৈছে?
এই তালিকাৰ পৰা তোমালোকে পানীৰ প্ৰতি হাৰণাংক 1.33 বুলি জানিব পাৰিবা পানী ক'ত আছে আমাৰ ইয়াতে আছে পানী একেদৰে কাৰেণ্ট ক্লাছৰ প্ৰতি হাৰণাংক কিমান 1.52 এনে ধৰণৰ বহুত তথ্য সহায়ক হয় যেতিয়া আমি মেথছবোৰ কৰিম তেতিয়া আমাক এইবোৰ লাগিব গোটেইবোৰ মুখস্থ কৰাৰ প্ৰয়োজন নাই এটা বঢ়িয়াকৈ কৈ দিছে হয়নে তালিকা 10.3 পৰা লক্ষ্য কৰিলে দেখিবা যে মাধ্যম এটাৰ আলোকীয় ঘনত্বৰ হলেও তাৰ ভৰ ঘনত্ব বেছি নহব পাৰে আলোকীয় ঘনত্ব মানে কি যেতিয়া পোহৰ এটাই আনটো মাধ্যমলৈ এটা মাধ্যমৰ পৰা আনটো মাধ্যমলৈ যাব যদি অবিলম্বৰ ওচৰ চাপি আহে ধৰা এনেকে যাব লাগিছিলে নাথাকি এনেকে গুচি আহিলে এইটো ঘন মাধ্যম যদি এনেকে যাব লাগিছিলে এনেকে গুচি গ'ল অলপ আৰু বেছি বহলৈ গুচি গ'ল এইটো লঘুতৰ মাধ্যম কিন্তু ঘনত্ব তোমাৰ বস্তুৰ ভৰ ঘনত্ব আছে কি তোমাৰ ডেন্সিটি বেছি যেনেকুৱা কাঠৰ ডেন্সিটি বেছি বায়ুৰ ডেন্সিটি কম সেইটো হৈ যায় এটা কৈছে তাৰ ভৰ ঘনত্ব বেছি নহব পাৰে উদাহৰণস্বৰূপে কেৰাচিনৰ প্ৰতি হাৰণাংক পানীতকৈ বেছি এইটো কেৰাচিনৰ প্ৰতি হাৰণাংক পানীতকৈ বেছি কিন্তু কেৰাচিনডাল যদি পানীত ডুবে দাও কি হ'ব কেৰাচিন ওপৰত থাকে পানীৰ তলত থাকে অৰ্থাৎ কেৰাচিনৰ যোনটো ভৰ ঘনত্ব পানীতকৈ কম ইয়াত কি কৈছে পানীতকৈ আলোকীয় ঘনত্ব বেছি আৰু ভৰ ঘনত্ব কম তো ইয়াৰ পৰা কি গম পালো যে এনেকুৱা পদাৰ্থবোৰ হ'ব পাৰে যিটোৰ আমাৰ ভৰ ঘনত্ব কম হ'ব পাৰে কিন্তু আলোকীয় ঘনত্ব বেছি হ'ব পাৰে তাৰ উদাহৰণ হ'ল কেৰাচিন তেল পানীত ডুবে চালে কি হয় কেৰাচিন তেলটো ওপৰত থাকে আৰু পানীখিনি আমাৰ তলত থাকে কেৰাচিনখিনি ওপৰত থাকে বঢ়িয়া ইয়াতে এইখিনিয়ে কৈছে যে ভৰ ঘনত্ব আৰু আলোকীয় ঘনত্ব কাক বোলে তোমালোকে চাই ল'বা হৈ গৈছে তো লঘুতৰ মাধ্যমৰ এটা কৰা হৈছে ঘনতৰ মাধ্যমৰ এটা হৈছে ঘনতৰ মাধ্যম মানে কি যদিও অবিলম্বৰ ওচৰ চাপি আহে ধৰা ইয়াৰ পৰা এইটো এটা 1 নম্বৰ মাধ্যম এইটো আমাৰ 2 নম্বৰ মাধ্যম 2 নম্বৰ মাধ্যমত সোমাৰ পিছত অবিলম্বৰ ওচৰ চাপি আহিছে তেতিয়াহ'লেটো লঘু ঘনতৰ মাধ্যম আৰু যদি অবিলম্বৰ পৰা দূৰত গুচি গৈছে এইটো হৈছে লঘুতৰ মাধ্যম চাই কি কৈছে ইয়াতে মাধ্যম এটাৰ পোহৰে প্ৰতিফলন কৰিব পৰা সামৰ্থ্যকে ইয়াৰ আলোকীয় ঘনত্বৰে প্ৰকাশ কৰিব পাৰি তো ই আলোকীয় ঘনত্ব এটা বিশেষ অৰ্থ আছে ই ভৰ ঘনত্বৰ সৈতে একে নহয় এইমাত্ৰ আমি চালো এই অধ্যায়ত আমি লঘুতৰ মাধ্যম আৰু ঘনতৰ মাধ্যমৰ আদি সংজ্ঞা ব্যৱহাৰ কৰিছো ঠিক আছে ইয়াৰ অৰ্থ ক্ৰমান্বয়ে আলোকীয় ঘনত্ব লঘুতৰ মাধ্যম আৰু আলোকীয়ভাৱে ঘনতৰ মাধ্যম মানে জাষ্ট কৈ দিছে তোমালোকে পঢ়ি চাবা এইখিনি ইজি আছে কৈ চাবা এতিয়া আমি চাওঁ যে গোলাকাৰ মাধ্যমৰ দ্বাৰা প্ৰতিসৰণ একেদৰে যে আগত চাইছিলো যে আমি দাপনৰ দ্বাৰা প্ৰতিসৰণ তো ইয়াতো আমি এনেকে চাই ল'ম তো কি আমাক দিয়া আছে ইয়াতে যে মানুহে পঢ়িবৰ বাবে চশমা ব্যৱহাৰ কৰে তোমালোকে দেখিছা হয় যাৰ পাৱাৰ কম থাকে বা চকুত মিলাবৰ কাৰণে পাৱাৰ ডক্টৰে আমাক চশমা দিয়ে ঘড়ী কাৰিকৰে ঘড়ী শুদ্ধাংশবোৰ চাবলৈ সৰু বিবৰ্ধক প্লাছ কাঁচ ব্যৱহাৰ কৰে একদম ঘড়ী সৰু থাকে যে ভাল কৰিবলৈ মেকানিকে যে ইউজ কৰে একদম ছোটা টিভিত চিনেমাত যে দেখায় আমাক বিবৰ্ধক কাঁচৰ পৃষ্ঠখন তোমালোকে কেতিয়াবা হাতেৰে স্পৰ্শ কৰিছানে এই পৃষ্ঠখন সমতল নে বক্ৰ অলপমান চেপ্টা হৈ থাকে মানে এনেকুৱা থাকে ন এই ম্যাগনিফাইং গ্লাস আমাৰ যে কম্পাছৰ ভিতৰত যে থাকে অলপমান এনেকুৱা টাইপ থাকে হয়নে বা কিছুমানত এনেকুৱা টাইপৰ থাকে বিবৰ্ধক কাঁচৰ পৃষ্ঠখন তোমালোকে কেতিয়াবা স্পৰ্শ কৰে এই পৃষ্ঠখন সমতল নে বক্ৰ অলপ ফুলি থাকে মাজৰ অংশ শকত নে কাষৰ অংশ শকত চশমা ব্যৱহাৰ কৰা কাঁচ আৰু ঘড়ী কাৰিকৰে ব্যৱহাৰ কৰা কাঁচবোৰ দেখিছা অৰ্থাৎ এইখিনি আমাক এইটো কথা কৈছে যে লেন্সৰ দেখাত কেনেকুৱা গোলাকাৰ হ'ব পাৰে আমাৰ এইটো গোলাকাৰ লেন্স হ'ব পাৰে বা অৰ্ধ গোলাকাৰো হ'ব পাৰে সেইখিনি কথা কৈছে পোহৰ ৰশ্মি কেনেকৈ ব্যাখ্যা কৰে এই কথাবোৰ এই পাঠৰ অংশত আমি আলোচনা কৰিম এতিয়া ইয়াতে কৈছে যে আমাৰ লেন্স এইটো হৈছে আমাৰ লেন্স কি লেন্স মানে কি বুজায় লেন্স হ'ল যে দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ যাৰ এখন বা দুখন পৃষ্ঠই গোলাকাৰ থাকে এইটো হৈছে আপোনাৰ লেন্স দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ হ'লে পোহৰ পাৰ হৈ যাব যে অস্বচ্ছ পোহৰটো পাৰ হৈ নাযাব সেইকাৰণে এইটো স্বচ্ছ পদাৰ্থ বুলি কৈছে ইয়াতে যাৰ এখন বা দুখন পৃষ্ঠ গোলাকাৰ ইয়াতে দুখন আছে কিছুমানৰ এখনো হ'ব পাৰে এনেকুৱা লেন্সে আন পৃষ্ঠ এখনৰ এনেকুৱা লেন্স আনখন পৃষ্ঠ সমতল লেন্সৰ দুখন পৃষ্ঠ বাহিৰলৈ উফৰি থকা গোলাকাৰ হ'ব পাৰে এইটো লেন্সক কি বোলে আমাৰ উত্তল লেন্স উত্তল মানে এনেকে ওলাই আছে ফুন্দি আছে বা এনে লেন্সক দ্বি উত্তল লেন্স বুলি জনা যায় বা সাধাৰণতে উত্তল লেন্স বুলিও কোৱা হয় তো এইটো তুমি
উত্তল লেন্স বুলি ক'ব পাৰা যে উত্তল লেন্স বুলি কাক কোৱা যায় যেতিয়া তাৰ পৃষ্ঠ দুটা ফন্দি থাকে বা ফুলি থাকে দেখাত এনেকুৱা ফুলি থকাৰ দৰে যেনেকুৱা আমাৰ মুখখন ফুলি থাকে কেতিয়াবা তো এইটো উত্তল আকৃতিৰ হৈ যায় এইটো ফুলি থকাৰ লেন্স উত্তল লেন্সৰ চিত্ৰত 10.8 দেখুৱাৰ দৰে পোহৰ অভিসাৰিত কৰে মানে কি এটা বিন্দুলৈ ইয়াত পৰা লেন্সত সোমাইছে পোহৰ এটা বিন্দুলৈ আছে ইয়াত সোমাইছে এটা লৈ আছে ইয়াত সোমাইছে এটা লৈ আছে ইয়াত আছে এটা বিন্দুলৈ আহিছে এটা বিন্দুলৈ অহা যেন লাগে ইয়াকে অভিসাৰী বুলি কয় সেইভাবে উত্তল লেন্সক অভিসাৰী লেন্স বুলিও কোৱা হয় একেদৰে ডি অৱতল লেন্স দুখন বাহিৰলৈ সোমোৱা বিস্তৰে পৰা এই দুখন হৈছে ডি অৱতল ইয়াৰে এটা অৱতল ইয়াৰে অৱতল তো দুটা মিলি ফেলে ডি অৱতল বা অৱতল বুলি কোৱা যায় সাধাৰণতে তো মাজৰ অংশখিনি ভিতৰলৈ সোমোৱা বিস্তৰ দৰে ইয়াৰ মাজৰ অংশতকৈ দাঁতিৰ অংশ শকত এই দাঁতিৰ অংশটো ইয়াতকৈ শকত বুলি কৈছে হয় নহয় তো ক'ব লাগে তো চিত্ৰত দেখুৱা 10.1 বিট দেখুৱাই দিছে এইটো দেখাইছে এনে লেন্সক অপসাৰী লেন্স বুলি কয় ডি অৱতল লেন্স সাধাৰণতে অৱতল লেন্স বুলিও কোৱা হয় এইমাত্ৰ আমি কৈ আহিছো ডি অৱতল লেন্সে হওক বা ডি উত্তল লেন্সে হওক লেন্সৰ দুখন পৃষ্ঠ গোলাকাৰ থাকে প্ৰতিখন গোলাকাৰ পৃষ্ঠ এটা গোলকৰ অংশ এনেকে এইটো চাও এইটো এটা গোলকৰ অংশ হ'ব আৰু এইটো এটা গোলকৰ অংশ হ'ব তো গোলকৰ অংশ দুটা হৈ গ'ল তো কি হ'ব ইয়াতে এটা ভাস্কেন্দ্ৰ থাকব ইয়াতে এটা ভাস্কেন্দ্ৰ থাকব বা ইয়াতে এটা ফোকাস থাকব ইয়াতে এটা ফোকাস থাকব দুটা অৰ্ডাৰ থাকে আগতে আমি কি পাইছিলো দাপনৰ ক্ষেত্ৰত এটাই থাকে কিন্তু লেন্সৰ ক্ষেত্ৰত দুটা থাকে ইয়াতে এটা থাকব ফোকাস ইয়াতে এটা থাকব এটা f1 বুলি কলে তো আমি f2 বুলি কম ঠিক আছে চাম আমি আগত চাই আছো তো ডিউটল লেন্সে ডিউটল লেন্সে বা ডিউটল লেন্সৰ দুখন গোলাকাৰ পৃষ্ঠ থাকে প্ৰতিখন পৃষ্ঠ গোলকৰ এটাৰ অংশ হয় এইটো এটা গোলকৰ অংশ হ'ব এইটো এটা গোলকৰ অংশ হ'ব লেন্স এখনৰ ভাস্কেন্দ্ৰক চি ৰেখাৰে বুজোৱা হয় ইয়াকে চি ৰে বুজোৱা হয় ইয়াকো চি ৰে বুজোৱা হ'ব যেহেতু লেন্স এখনৰ দুটা ভাস্কেন্দ্ৰ থাকে আমি ইহঁতক c1 আৰু c2 ৰে সূচাব পাৰো এটা দিছে নে ইয়াতে দিছে c1 এইটো c1 আৰু c2 দি দিছে মানে কি হয় এনেকুৱাকে যদি তুমি গোলকটো ধৰা এনেকা এটা গোল হ'ব না ইয়াতে এটা ভাস্কেন্দ্ৰ হ'ব এনেকে যদি এটা গোল ধৰা তো ইয়াতে এটা ভাস্কেন্দ্ৰ হ'ব তো এইটো c1 বুলি দিছে এইটো c2 বুলি দিছে তো লেন্সৰ ভাস্কেন্দ্ৰ আমাৰ কেইটা থাকে দুটা থাকে আৰু দাপনৰ ভাস্কেন্দ্ৰ কেইটা আছিল আমাৰ এটা থাকে যেহেতু লেন্স এখনৰ দুটা ভাস্কেন্দ্ৰ থাকে আমি ইহঁতক c1 আৰু c2 ৰে চাব পাৰো এইমাত্ৰ চালো লেন্স এখনৰ ভাস্কেন্দ্ৰ দুটাৰ মাজেৰে যোৱা কাল্পনিক ৰেখাডালক মুখ্য অক্ষ বোলে এই যে দুটা পাইছে পইণ্ট ইয়াতে এটা পইণ্ট এই যে ৰেখাডাল গৈছে ইয়াকে মুখ্য অক্ষ বুলি কয় অৰ্থাৎ c1 আৰু c2 সংযোজী ৰেখাডালকে আমাৰ মুখ্য অক্ষ বোলে আমি দাপনত কি পাইছিলো আমাৰ মেৰু আৰু ভাস্কেন্দ্ৰ সংযোগী ৰেখাখণ্ডক মুখ্য অক্ষ বোলে লেন্সৰ মধ্যবিন্দুটো ইয়াৰ আলোক কেন্দ্ৰ এই যে লেন্সত যে এটা মাজত যে বিন্দু আছে এইটো বিন্দুটো এইটো হৈছে আমাৰ মধ্যবিন্দু এইটো হৈছে আলোক কেন্দ্ৰ এইটো হৈছে আলোক কেন্দ্ৰ এইটো হৈছে আমাৰ অৱতল লেন্স এইটো হৈছে আমাৰ উত্তল লেন্স এই উঁৱাহৰে সূচোৱা হয় তো লেন্সৰ আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিৰ বিচ্যুতি নঘটে অৰ্থাৎ যোনটো এই যে আলোক এৰ মাজেৰে যোনটো আমাৰ ৰশ্মি গৈছে এইটো যেনেকে আছে সেনেকে গুচি যায় বাকি এটা চোৱাচোন এনেকে এইটো এনেকে গৈছে এনেকে তত দি দিছে এনেকে যোৱা যেন লাগছে এইটো বিচ্যুতি ঘটছে বা ইফালে তুমি চোৱা ইফালে গৈছে এনেকে গুচি গৈছে এনেকে গৈছে এনেকে বেকা হৈছে কিন্তু এইটোতো বেকা হোৱা নাই যেনেকে আছে সেনেকে গুচি গৈছে মানে একো বিচ্যুতি নহয় বেকা চেকা একো নহয় গোলাকাৰ লেন্সৰ ঘূৰণীয়া ঘেৰাটোৰ কাৰ্যকৰী ব্যাসকে লেন্সখনৰ গবাক ছিদ্ৰ বোলে এই যে আছে আমাৰ এইখিনি যে ওলাল যেনে কাৰ্যকৰী ব্যাস এইখিনিকে আমাক গবাক ছিদ্ৰ বোলে গবাক্ষ ছিদ্ৰ বোলে এই অধ্যায়ৰ আলোচনাত আমি ভাঁজ ব্যাসৰ তাতকৈ সৰু যথেষ্ট সৰু গবাক লেন্সত সীমিত থাকিম অৰ্থাৎ ভাঁজ ব্যাসৰ আৰতকৈ যথেষ্ট সৰু আমি এই লেন্সৰ এইখিনি লৈলো বেছি ডাঙৰ নপৰিব সৰু সৰু লেন্সৰ কথা পঢ়িম বুলি কৈছে ইয়াত এনে লেন্সক সৰু গবাক ক্ষীণ লেন্স বুলি কয় অৰ্থাৎ সৰু ক্ষীণ লেন্স বুলি কোৱা হয় লেন্সৰ যেতিয়া পোহৰ সমান্তৰালভাৱে ৰশ্মি আপতিত হয় তেতিয়া
কি হয় ইয়াক বুজাবলৈ আমি কাৰ্যকলাপ এটা কৰো আহা পোহৰৰ সমান্তৰাল ৰশ্মি এই ধৰা এইটো আমাৰ উত্তল লেন্স হ'ব না উপতল লেন্স হ'ব কোৱাচোন এইটো উত্তল লেন্স হ'ব যে ফুলি যে থাকে ম্যাগনিফাইং লেন্স ৰশ্মি বা লেন্সৰ মাজেৰে নাচাবা চালে কি হ'ব ফুলি যাব চাব হাক দিছে আমাক যে সূৰ্যগ্ৰহণ লাগিলে চাব যে হাক দিছিলে কাৰণ কিয় ফুল পইণ্ট এটাত পুতুককে আহি যায় ৰশ্মিটো কিনে চাব হাক দিয়ে তো হাতত এখন উত্তল লেন্স লৈ তাক সূৰ্যৰ ফালে মূৰ কৰা এনেকৈ হাতত লেন্স এখন লোৱা সূৰ্যৰ ফালে মূৰ কৰা তলত এখন কাগজ থবা থলে কি হ'ব অলপ দেৰিকে এইটো জ্বলি মানে অলপ দেৰিকে পোহৰ হৈ থাকিব পুৰা সৰুতে কৰিছিলো এইটো কম্পাছৰ যে থাকে আমাৰ ম্যাগনিফাইং গ্লাছ অলপ দেৰিকে জ্বলি উঠি যায় কি হৈ যায় যেটা আমাৰ পোহৰ সূৰ্যৰ ৰশ্মি আহে এটো পৰিলে পৰাৰ পিছত এটা বিন্দুলৈ অভিসাৰী কৰে কি কৰে তো এটা সময়ত ইয়াত জ্বলনশীল যিটো উষ্ণতা আছে সেইটো উষ্ণতা পাৰ হৈ গুচি যায় তেতিয়া ইয়াতে জুই লাগি যায় কাগজখনে লাহে লাহে জ্বলিবলৈ আৰম্ভ কৰিব কিন্তু কিছু সময় পিছত ইয়াক জুয়ে লাগিব কিয় এনে হয় সূৰ্যৰ পোহৰৰ সমান্তৰাল ৰশ্মিৰে গঠিত হয় লেন্সখনে এই ৰশ্মিও অভিসাৰী কৰি কাগজত স্পষ্ট উজ্জ্বল বিন্দু এটাৰ সৃষ্টি কৰিব প্ৰথমতে উজ্জ্বল হৈ উঠিব প্ৰকৃততে কাগজখনত পোৱা উজ্জ্বল বিন্দুটো হৈছে সূৰ্যৰ সৎ প্ৰতিবিম্ব এইটো হৈছে সৎ প্ৰতিবিম্ব বুলি কিয় কৈছে কাৰণ প্ৰকৃততে এই ৰশ্মিবোৰ ইয়াৰ পৰা সোমাই কেনে এই বিন্দুলৈ অভিসাৰী হৈছে এইটো সৎ প্ৰতিবিম্ব সূৰ্যৰ পোহৰে এটা বিন্দুত থুপ খাই তাত তাপ উৎপন্ন কৰিছে ইয়ে কাগজখন জ্বলাৰ কাৰণ তো এইখিনি আমাক কৈছে কাগজখন জ্বলি যোৱাৰ কাৰণটো কি যে উত্তল লেন্সে সূৰ্যৰ ৰশ্মিবোৰ অভিসাৰী কৰি এটা বিন্দুলৈ পঠাই দিছে তো যোনটো জ্বলনশীল উষ্ণতা আছিলে সেইখিনি পোৱাৰ পিছত কাগজখন জ্বলি উঠে এতিয়া আমি লেন্সৰ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ বিবেচনা কৰিম যে এইবোৰ যে ৰশ্মি আছিলে এই ফকাছৰ কথাটো পঢ়ি ললো আমি তো এই ৰশ্মিসমূহৰ কথা চাম কেনেকৈ কি কৰে কেনেকৈ কি নকৰে আহক চাম আমি লেন্সৰ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ বিবেচনা কৰিম এই ৰশ্মিসমূহ লেন্স এখনৰ মাজেৰে পাৰ হ'লে 10.12 ত উত্তল লেন্সৰ বাবে আৰু 10.12 ত অৱতল লেন্সৰ বাবে দেখুওৱা হৈছে এইটো 10.12 উত্তল লেন্সৰ বাবে 10.12 এইটো অৱতল লেন্সৰ বাবে দেখুওৱা হৈছে এইখিনি এনেকৈ আছে সোমাইছে এনেকৈ আছে সোমাইছে এনেকৈ গৈছে এনেকৈ আছে সোমাইছে এনেকৈ আছে এনেকৈ গুচি গৈছে টন 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 দিয়াৰ পৰা অহা যেন লাগছে এইটো গুচি গৈছে চিত্ৰ 10.12 লৈ মনোযোগেৰে লক্ষ্য কৰা মুখ্য অক্ষৰ সমান্তৰালে কেইবাটাও পোহৰ ৰশ্মি উত্তল লেন্সত পৰিছে হয় এই ৰশ্মিসমূহ লেন্সত ঘটা প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ এটা বিন্দুলৈ অভিসাৰী হৈছে এই যে যোনটো বিন্দুলৈ অভিসাৰী হৈছে ইয়াকে মুখ্য ফোকাস বোলে এই চাবা ইয়াৰ পৰা ৰশ্মিবোৰ আহিছে মানে এটা বিন্দুলৈ অভিসাৰী হৈছে এই যোনটো বিন্দুলৈ অভিসাৰী হৈছে এই বিন্দুটোকে আমাৰ মুখ্য ফোকাস বোলে এনেকুৱা অৱতল লেন্সৰ এনেটো উত্তল লেন্স হৈ গ'ল অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব এই বিন্দুৰ পৰা যেতিয়া গুচি যাব এই বিন্দুৰ পৰা অহা যেন লাগব এই যোনটো বিন্দুৰ পৰা অহা যেন লাগব এইটো হ'ব আমাৰ অৱতল লেন্সৰ মুখ্য ফোকাস 12 ইমেজৰ চালো মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি লেন্সত পৰিছে লেন্সত ঘটা প্ৰতিসৰণৰ পিছত এই ৰশ্মিসমূহ মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে কোনটো বিন্দু আছিল আমাৰ এফ বিন্দু আমি দেখাইছিলো যে এইটো বিন্দু এই বিন্দুটোৰ পৰা যোৱা যেন লাগে আমাৰ এইটো হৈছে আমাৰ মুখ্য ফোকাস কাৰ কাৰণে অৱতল লেন্সৰ বাবে অৱতল লেন্সৰ মুখ্য ফোকাস বোলে এতিয়া আমি চাম ফোকাস দৈৰ্ঘ্য যে ফোকাস দৈৰ্ঘ্য কি এই মাত্ৰ চালো আমি মুখ্য ফোকাস এফ এইটো চালো যে এফ মুখ্য ফোকাস এইটো হৈছে আমাৰ কি বিন্দু আলোক বিন্দুৰ পৰা যিমানখিনি দূৰত্ব এইখিনিকে আমাৰ ফোকাস দৈৰ্ঘ্য বোলে এইটো আছিলে আমাৰ আলোক বিন্দু ইয়াৰ পৰা এইখিনি যিমান দূৰত্ব এইটোৱে ফোকাস দৈৰ্ঘ্য বা এইফালে থাকিলে এইটো ফোকাস দৈৰ্ঘ্য বোলে চাইলো কিতাপত কি কৈছে এতিয়া যদি তোমালোকে লেন্সৰ বিপৰীত পৃষ্ঠ দি সমান্তৰাল ৰশ্মি পাৰ হ'বলৈ দিয়া তেন্তে বিপৰীত ফালে আন এটা মুখ্য ফোকাস পাবা হয় কাৰণ লেন্সৰ এনেকৈ যে ৰশ্মি পৰিব এনেকৈ গুচি যাব এনেকৈ ৰশ্মি এনেকৈ গুচি যাব হয়নে গুচি যাব
সাধাৰণতে মুখ্য ফকাছ গুচাবৰ বাবে এফ আখৰটো ব্যৱহাৰ কৰা হয়। আমি চালো এইমাত্ৰ যিহেতু লেন্স এখনৰ মুখ্য ফকাছ দুটা মুখ্য ফকাছ থাকে, গতিকে ইহঁতৰ এটা F1 আৰু আনটো F2 ৰে গুচোৱা হয়। আমি যে প্ৰথমতে কৈছিলো এটা F1 থাকে, এটা F2 থাকে। লেন্সৰ আলোক কেন্দ্ৰৰ পৰা মুখ্য ফকাছৰ দূৰত্ব ফকাছ দৈৰ্ঘ্য বোলে। এই যে O বিন্দুটো আমাৰ আছিলে, ওৰ পৰা যোনটো আমাৰ Fৰ দূৰত্ব ইয়াকে আলোক বিন্দু, এইটো মুখ্য ফকাছ বিন্দু, এইখিনিকে আমাৰ ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়। যদি এইফালে দিও F1 থাকিব, যদি এইফালে দিয়া যায় ওৰ পৰা F2 থাকিব, কাৰণ দুটা আমাৰ ফকাছ বিন্দু আছিলে, এইফালে এটা আছিলে F1, এইফালে এটা আছিলে F2। ফকাছ দৈৰ্ঘ্যক বুজাবৰ বাবে এফ আখৰটো ব্যৱহাৰ কৰা। উক্ত লেন্সৰ ফকাছ দৈৰ্ঘ্য কেনেকৈ নিৰূপণ কৰিবা? কাৰ্যকলাপ 3 মনত পেলাবা। যে কাৰ্যকলাপটো লেন্সৰ অধ্যয়ন আৰু সূৰ্যৰ প্ৰতিবিম্বৰ অৱস্থানৰ দূৰত্ব মোটামুটিভাৱে লেন্সখনৰ দৈৰ্ঘ্যটো সূচায়। কি কৈছে? লেন্সৰ অৱস্থান আৰু সূৰ্যৰ প্ৰতিবিম্বৰ মাজত দূৰত্ব, যোনটো আমাৰ লেন্সৰ ইয়াতে লেন্সখন আছিলে, সূৰ্যটোৰ প্ৰতিবিম্বৰ অৱস্থান লেন্সৰ ফকাছ দৈৰ্ঘ্য বুজায়। অৰ্থাৎ কি কৈছে ইয়াতে? লেন্সৰ অৱস্থান, লেন্সটো আছে ইয়াতে, আৰু সূৰ্যৰ প্ৰতিবিম্বৰ অৱস্থানৰ মাজত দূৰত্ব, ধৰা ইয়াতে প্ৰতিবিম্বটো হৈছে F2 হৈছিলে ন আমাৰ, তো ইয়াকে লেন্সৰ এইটোতো হৈছে ফকাছ দৈৰ্ঘ্য বুজায়, য'ত আহি কেনে ৰৈ যায় ইয়াত। লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন আমি কি চালো? আলোক বিন্দু চালো, হয়নে? আলোক বিন্দু চালো, তাৰপিছত মুখ্য ফকাছ চালো, তাৰপিছত অৱতল লেন্সৰ কাৰণে চালো, উত্তল লেন্সৰ বাবে চালো, ইয়াতে আমি মেৰু চালো, বা দুটা ভাস্কেন্দ্ৰ থাকে এইটো চালো, দুটা ফকাছ বিন্দু থাকে এইটো চালো। তো এতিয়া আমি চাম যে লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন কেনেকুৱাকে হয়। আগৰ যে প্ৰতিফলন চাইছিলো, দাপনৰ বাবে কেনেকে ইমেজ ফৰ্ম হয় বা প্ৰতিবিম্ব গঠন হয়, এতিয়া ইয়াৰ পৰা চাই লম। পোহৰৰ প্ৰতিসৰণ ঘটাই লেন্সে প্ৰতিবিম্ব গঠন কৰে। হয়, লেন্সে প্ৰতিবিম্ব কেনেকৈ গঠন কৰে? পোহৰৰ প্ৰতিসৰণ ঘটাই কেনে। ইয়াৰ প্ৰকৃতি কেনেকুৱা? প্ৰথমে উত্তল লেন্স এখনৰ ক্ষেত্ৰত আমি এই বিষয়ে অধ্যয়ন কৰিম। এইটো আমাৰ দিয়া আছে উত্তল লেন্সৰ ক্ষেত্ৰত। যদি অসীমত থাকে, প্ৰতিবিম্বৰ স্থান আমাৰ F2 থাকিব। অতিশয় সংকুচিত আৰু বিন্দু আকাৰৰ আৰু অসৎ আৰু ওলোটা হ'ব। নহয়, সৎ হ'ব লাগিছিলে, এইটো সৎ আৰু ওলোটা আকাৰৰ হ'ব, কাৰণ আচলকে কাটাকাটি কৰে, হয়নে? এইটো সৎ হ'ব, সৎ আৰু ওলোটা আকাৰৰ হৈ যাব। এইটো চোৱা, এইটো অসীমৰ পৰা পোহৰ ৰশ্মি আহিছে, হয়নে? আহি কিনে ইয়াত লগ লাগছে, অসীমৰ পৰা পোহৰ ৰশ্মি আহিছে, ইয়াতে লগ লাগছে, অসীমৰ পৰা আহিছে, ইয়াতে লগ লাগছে, ইয়াতে লগ লাগছে। ক'ত আমাৰ প্ৰতিবিম্ব গঠন হৈছে? ফকাছত, F2 গঠিত হৈছে। আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা? অতিশয় সৰু, যিহেতু প্ৰকৃততে লগ লাগিছে, যিহেতু আহি কেনে ইয়াতে লগ লাগছে, তো এইটো কি হ'ব? সৎ প্ৰতিবিম্ব হ'ব আৰু ওলোটা হ'ব, কাৰণ সৎ প্ৰতিবিম্ব ওলোটাই হৈ থাকে। দ্বিতীয়তে আমাৰ কি হৈছে? টুৱাইচ F1 আঁতৰত F2 আৰু Fৰ মাজত। ইয়াতে যে আমি আগতে যে পাইছিলো ভাস্কেন্দ্ৰ, কি যে বুজাইছিলে? C1, মই এইটো লিখো, ভাস্কেন্দ্ৰ C1 আৰু C2 আছিল, নে? লেন্সৰ ক্ষেত্ৰত আমি এটা বস্তু ব্যৱহাৰ কৰিব পাৰো যে এই যে C1, এইটোক আমি 2F1 ফকাছ দৈৰ্ঘ্য দুগুণ কৰি লিখিব পাৰো। ভাস্কেন্দ্ৰক ফকাছ দৈৰ্ঘ্য দুগুণ কৰি লিখিব পাৰি। অৰ্থাৎ ভাস্কেন্দ্ৰ equal to 2 into ফকাছ দৈৰ্ঘ্য। সেইকাৰণে ইয়াতে এইটো চোৱা, সেইকাৰণে এইটো টুৱাইচ Fৰ পৰা আঁতৰত, অৰ্থাৎ টুৱাইচ F মানে কি? আমাৰ ক'ব গ'লে ভাস্কেন্দ্ৰটো, অৰ্থাৎ C1 ৰ কথাই কৈছে ইয়াত, হ'ব? ঠিক আছে।
তো যদি আমাৰ লক্ষ্য বস্তু টুৱাইজ এফত চিট থাকে এইটো দিছে যে C1 দি দিছে ন C1 ৰ আঁতৰত থাকে তো ইয়াৰ পৰা ৰশ্মি গৈছে এনেকে ইয়াত প্ৰতিফলিত হৈছে ইয়াৰ পৰা গুচি গৈছে ইয়াৰ পৰা আকৌ ৰশ্মি গৈছে মূল আলোক বিন্দুৰ মাজলৈ গুচি গৈছে এক গুচি গৈছে ইয়াতে কাটাকাটি কৰিছে যেটো আচলতে কাটাকাটি কৰিছে হট প্ৰতিবিম্ব হ'ব আৰু হট প্ৰতিবিম্ব কি হয় ওলোটা হৈ যায় আগতে আমাৰ এ বি টো এনেকুৱা আছিল এইবাৰ প্ৰতিবিম্ব কেনেকুৱা হ'ব এ বি বি ড্যাশ এ ড্যাশ বি টো ওপৰত এ টো তলত প্ৰতিবিম্বৰ অৱস্থান ক'ত হৈছে আমাৰ ফোকাস আৰু 2f টোৰ মাজত অৰ্থাৎ ফোকাস আৰু অবি ফাৰ্ষ্ট কেন্দ্ৰৰ মাজত C1 2f1 ৰ বাহিৰত আছিলে লক্ষ্য বস্তুটো আহি গ'ল এইফালে গুচি গ'ল আমাৰ এটা কাটাকাটি কৰিলে তো ফোকাসটো আমাৰ প্ৰতিবিম্ব কোড হ'ল আমাৰ 2f2 আৰু f2 আৰু 2f টোৰ মাজত অৰ্থাৎ এটা ফোকাস আৰু ফাৰ্ষ্ট কেন্দ্ৰৰ মাজত বঢ়িয়া এইখিনি আমাক দিছে এইখিনি হৈছে আমাৰ কিহৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্ব আৰু এইখিনি হৈছে আমাৰ প্ৰতিবিম্বৰ দূৰত্ব ইটি ইগুৰে বুজাইছে এইটোৰে ফিৰে বুজাইছে তেতিয়াহ'লে চাও আমি কি দিছে যদি লক্ষ্য বস্তু টুৱাইজ এফত থাকে তো প্ৰতিবিম্বৰ স্থান কি হ'ব টুৱাইজ এফতে হ'ব আকাৰটো কি হ'ব একে আকাৰৰ হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব হট আৰু ওলোটা এইটো চোৱা এইটো কোড আছে এইটো আছে আমাৰ C1 ত এইটো আছে আমাৰ C এতিয়া আমাৰ লক্ষ্য বস্তু আছে দিছে এইটো C1 দিছে তো ইয়াৰ পৰা ৰশ্মি ওলাইছে এনেকে গুচি গৈছে এনেকে এটি গুচি গৈছে তাৰপিছত এনাৰ পৰা এটা ওলাইছে এনেকে যায় এনেকে গুচি গৈছে তো কি এটা কাটাকাটি কৰিছে তো যেটা আচলতে কাটাকাটি কৰিছে হট প্ৰতিবিম্বৰে উল্টা হৈ গৈছে বি টো ওপৰত বি ড্যাশ ওপৰত এ ড্যাশ তলত কি এনেকুৱা হ'ব কোড আছিলে লক্ষ্য বস্তু আমাৰ C1 বা টুৱাইজ এফ প্ৰতিবিম্ব আমাৰ গঠিত কোড হ'ল C2 অৰ্থাৎ টুৱাইজ f2 2f2 আৰু বিৱৰ্তিত কেনেকুৱা হ'ব একে আকাৰ হ'ব এইখিনি যিমান ডাঙৰ আছিলে এইখিনিও সিমানে ডাঙৰ হৈ যায় আমি প্ৰকৃতি পালো হট হ'ব আৰু উল্টা হ'ব তাৰপিছত আকাৰত বিৱৰ্তিত কি হ'ব আকাৰত হ'ব একে হ'ব তাৰপিছত লক্ষ্য বস্তু ক'ত আছিলে আমাৰ চিট আছিলে অৰ্থাৎ টুৱাইজ এফত আছিলে আৰু আহি পেলে আমাৰ প্ৰতিবিম্ব ক'ত পালে 2f টোত পালে এইটো চাই লৈ এতিয়া কি দিছে এইটো লক্ষ্য বস্তু ক'ত আছিলে 2f1 ত প্ৰতিবিম্ব ক'ত পালে 2f টোত আকাৰটো কেনেকুৱা একে আকাৰটো চেঞ্জ হোৱা নাই মাত্ৰ যে কৈছো প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হট আৰু ওলোটা তাৰপিছত কি কৈছে যদি আমাৰ লক্ষ্য বস্তু f1 আৰু 2f টোৰ মাজত থাকে তো প্ৰতিবিম্ব ক'ত হ'ব 2f টোৰ পৰা আঁতৰত হ'ব আৰু প্ৰতিবিম্ব আপেক্ষিকভাৱে কেনেকুৱা হ'ব আকাৰত ডাঙৰ হৈ যাব আৰু কি হ'ব এইটো হট আৰু ওলোটাই হৈ যাব নে চাও এটা মেজত কি কৈছে চালে গম পাম নহয় এইটো চোৱা তো এইটো আমাৰ টুৱাইজ f1 আৰু f1 আৰু 2f1 আৰু f1 ৰ মাজত এইটো আমি C1 বুলি কয় তোমালোকে C1 বুলি ধৰিব পাৰা আৰু ইজি হ'ব 2f1 f1 বুলি ক'লে কনফিউজ হৈ যাব পাৰা তো C1 ৰ 2f1 আৰু f1 ৰ মাজত যদি লক্ষ্য বস্তু থাকে তেতিয়া আমাৰ প্ৰতিবিম্ব কোড গঠন হয় 2f টোৰ বাহিৰত আৰু প্ৰতিবিম্বৰ আকৃতিটো চোৱা এইটো ইমান সৰু এইটো ইমান ডাঙৰ কি হৈছে আকাৰত ডাঙৰ অৰ্থাৎ বিৱৰ্তিত হৈছে আৰু প্ৰকৃতি কেনেকুৱা আচলতে কাটাকাটি কৰিছে নে হয় ইয়াৰ পৰা ৰশ্মি গৈছে ইয়াতে লগ লাগছে ইয়াৰ পৰা ৰশ্মি গৈছে ইয়াতে লগ লাগছে তো ইয়াতে কি আচলতে কাটাকাটি কৰিছে কাটাকাটি কৰি নাই ইমেজ ফৰ্ম কৰিছে অৰ্থাৎ প্ৰতিবিম্ব গঠন কৰিছে তো এইটো হট প্ৰতিবিম্ব আৰু ওলোটা প্ৰতিবিম্ব হৈ যাব ঠিক আছে ওকে আমি কিহৰ কাৰণে পঢ়ি আছো এখিনি আমাৰ উত্তল লেন্সৰ কাৰণে উত্তল লেন্স কিয় এখিনি আমাৰ ফুলি আছে এটোকে উত্তল লেন্স বুলি কয় এটা চাই লও কি হৈছে
এইখিনি f1 আৰু 2f2 মাজত আছিলে তো প্ৰতিবিম্ব স্থান কিমান হ'ব 2f2 পৰা আঁতৰত এইমাত্ৰ চালো ইয়াৰ বাহিৰত 2f2 আছিলে ইয়াতে বাহিৰত পৰিছে আকাৰত কি ডাঙৰ হৈছিলে হট আৰু উল্টা হৈ যায় তাৰপিছত এইবাৰ কি চাম লক্ষ্যবস্তু ক'ত আছে আমাৰ ফোকাসত f1 ত প্ৰতিবিম্ব স্থান ক'ত হ'ব অসীমত চাই লওঁ এইটো লক্ষ্যবস্তু ক'ত আছে আমাৰ f1 ত য'ত ফোকাসত আছে তো প্ৰতিবিম্ব ক'ত হ'ব এনেকৈ গুচি গৈছে ইয়াৰ পৰা ৰশ্মি গৈছে এনেকৈ গুচি গৈছে f2 মাজে তো অসীমত লগ লাগব ইয়াতে কৰবাত লগ লাগি যাব তেতিয়া ইমেজটো ফ্ৰম হৈ যাব তো যদি আমাৰ লক্ষ্যবস্তু উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাসত f1 ত থাকে তেতিয়া হলে প্ৰতিবিম্ব গঠন হয় আমাৰ অসীমত আৰু কি হ'ব নিশ্চয় বিবৰ্ধিত হ'ব কাৰণ আগৰটোৱে ডাঙৰ আছিলে এইটো আগৰটো এইটো বিবৰ্ধিত হৈ গুচি গৈছিল তো এইটো অবিয়াস নিশ্চয় বিবৰ্ধিত হ'ব আৰু কি হ'ব সদ হ'ব নে অসদ হ'ব যেহেতু আচলতে আহিব কাটাকাটি কৰিব তো এইটো সদ প্ৰতিবিম্ব হ'ব আৰু ওলোটা হ'ব ফোকাস এটো কৰিলে মাত্ৰ ফোকাস যদি f ত থাকে অসীমত হ'ব অসীমত ডাঙৰ বা অতিশয় বিবৰ্ধিত ডাঙৰ হৈ যাব আৰু কি হ'ব সদ আৰু ওলোটা হ'ব এই লাষ্টৰটো আছে যে ফোকাস f1 আৰু আলোক কেন্দ্ৰ ওৰ মাজত লক্ষ্যবস্তুৰ সৈতে লেন্সৰ একেফালে হ'ব এইটো এইটো আমাৰ ফোকাস হয় এইটো হৈছে আলোক বিন্দু ফোকাস আৰু আলোক বিন্দুৰ মাজত আছে লক্ষ্যবস্তুটো এবাৰ ইয়াতে আছে মানে তো ইয়াৰ পৰা পোহৰ ৰশ্মি গুচি গৈছে এনেকৈ গুচি গৈছে এনেকৈ গুচি গৈছে তুমি এইখিনি দেখিছা যে এইখিনি সৰু আছিলে এইখিনি ডাঙৰ হৈছে তো কি হ'ব ইয়াত লগ নালাগে এইফালে লগ ডাঙৰ হৈ যায় আছে না তো এবাৰ ডট 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 দি চালে দেখিলে যে এইফালে লগ লাগিব তো আমাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ল দাপনৰ লেন্সৰ একেফালে যৰ পৰা আমাৰ লক্ষ্যবস্তু আছিলে তো আছে f2 বাহিৰত এইটো চাই লওঁ ইয়াতে কি কৈছে ইয়াতে যেতিয়া ফোকাস f1 আৰু আলোক বিন্দু কেন্দ্ৰ ওৰ মাজত থাকে লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ সৈতে লক্ষ্যবস্তুৰ সৈতে লেন্সৰ একেফালে আমাৰ প্ৰতিবিম্বটো গঠন হৈ যায় প্ৰতিবিম্ব স্থানটো আৰু কিমান ডাঙৰ হ'ব নিশ্চয় ডাঙৰ হৈ যায় কাৰণ এইখিনি তুমি চোৱা এইটো ইমান সৰু হয় না এইটো ইমান ডাঙৰ দেখিছে না হয় আৰু কি হ'ব প্ৰতিবিম্বটো আচলতে লগ লাগছে নেকি নাই লাগা কাৰণ ৰশ্মিটো এইফালে গুচি গৈছিলে এইফালে কি ইয়াৰ পৰা অহা যেন লাগছে অপসাৰী হোৱা যেন লাগছে তো এইটো কি হ'ব অসৎ প্ৰতিবিম্বৰ থিয় হ'ব এইটো চোৱা এইটো ওপৰত আছে বিটো তলত আছে এইটো কি এই বিটাজ ওপৰত আছে বিটাজ তলত আছে এইটো চোৱা এইটো নহয় এইটো চালে গম পাবা ইয়াতে চোৱা ইয়াতে বিটো তলত আছে ইয়াতে এইটো ওপৰত আছে ইয়াতে চোৱা বিটো ওপৰত আছে ইয়াতো এডাসটো তলত আছে এইটো হৈছে উল্টা হৈ থাকিলে অসৎ প্ৰতিবিম্ব আৰু চিধা হৈ থাকিলে অসৎ প্ৰতিবিম্ব এতিয়া আমি কিহৰ কাৰণে চাম এতিয়া আমি চাম যে অবতল লেন্স এখনে প্ৰতিবিম্বৰ প্ৰকৃতি অবতল লেন্স এখনে গ্ৰহণ কৰা প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আপেক্ষে আকাৰ অধ্যয়ন কৰিবৰ বাবে আন এটা কাৰ্যকলাপ কৰোৱা তো এতিয়া আমি অবতল লেন্সৰ কাৰণে চাম উত্তল লেন্সৰ কাৰণে আমি চাই ললো হয়নে তো এতিয়া দিয়া আছে লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ অবতল লেন্স এখনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আপেক্ষিক আকাৰ যদি লক্ষ্যবস্তুৰ স্থান অসীমত থাকে তেতিয়া প্ৰতিবিম্বৰ স্থান ক'ত হ'ব f1 ত এইটো চাই লওঁ আমি ক'ত আছিলে এইটো যদি লক্ষ্যবস্তুৰ স্থান অসীমত থাকে তো তেতিয়া আমাৰ প্ৰতিবিম্বৰ স্থান ক'ত হ'ব f1 ত এইটো এনেকৈ আহিব এনেকৈ ৰশ্মি গুচি যাব এইটোতো আমাৰ আলোক বিন্দুৰ মাজতে গুচি যাব এইটো এনেকৈ হ'ব তো ইয়াৰ পৰা অপসাৰী হোৱা যেন লাগব ক'ত লগ লাগব f1 ত প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব অতিশয় সংকুচিত হ'ব হয়নে অসীমত যদি লক্ষ্যবস্তু থাকে প্ৰতিবিম্বৰ স্থান f1 ত প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা অতিশয় সংকুচিত বিন্দু আকাৰৰ আৰু কি হ'ব অসৎ আৰু থিয় হ'ব অসৎ কিয় কাৰণ আচলতে লগ লগা নাই ইয়াৰ পৰা লগ লগা যেনহে লাগছে ইয়াতে তো এইটো অসৎ হ'ব আৰু থিয় হৈ যাব যোনফালে থাকে সেইফালে থাকিব এইটো চোৱা যদি লক্ষ্যবস্তু অসীম আৰু লেন্সৰ আলোক বিন্দুৰ মাজত থাকে এইটো চোৱা এইটো কৰিছে আমাৰ লক্ষ্যবস্তু এইটো আলোক বিন্দু আৰু লক্ষ্যবস্তু অসীম পাঁচ কেন্দ্ৰ বা ওপৰৰ মাজত থাকে বুলি কৈছে এইখিনি চোৱাচোন কোনগুলো
ইয়াতে কি কৈছিলে আমাৰ অসীম আৰু লেন্সৰ আলোকবিন্দু ওৰ মাজত অসীম এইটো দন্তটো অসীম হয় অসীম আৰু লেন্সৰ আলোকবিন্দু ওৰ মাজত এইখিনিৰ মাজত কৰবাত আছে ইয়াত দি দিছে আমাক লক্ষ্য বস্তুটো ইয়াৰ পৰা আমাৰ ৰশ্মি গুচি গৈছে এনেকে হয়নে ইয়াৰ পৰা এনেকে গুচি গৈছে এনেকে গুচি গ'ল বিন্দুৰ মাজেৰে গুচি গৈছে এইটো বিন্দুৰ আছে এইটো ফকাস হয় কাৰণ যোনটো বিন্দুৰ পৰা যোৱা যেন লাগে আমি গম পাইছো অবতল লেন্সত কি হয় যোনটো বিন্দুৰ পৰা যোৱা যেন লাগে সেইটো ফকাস বিন্দু হৈ যায় তো ইয়াৰ পৰা যে লগ লাগলে ইয়াৰ পৰা এ বি আছিলে ইয়াতে লগ লাগলে বস্তুটো ইয়াতে আমাৰ ইমেজটো ফৰ্ম হৈ গ'ল তো ইয়াটো কি আছিল এ বি আছিলে এই ইমেজটো কি আছে এ ড্যাশ বি ড্যাশ হৈ গুচি গৈছে তো তাৰপিছত কি হ'ল একেফালে আছে তো থিয় হৈ আছে এর আসলে লগ লাগা নাই লগ লাগা যেন লাগছে এটা তো হট প্রতিবিম্ব তো চাই লও এটা কি দিছে আমাক যে লক্ষ্য বস্তুৰ স্থান অসীম আৰু লেন্সৰ আলোকবিন্দু ওৰ মাজত থাকিলে প্ৰতিবিম্বৰ স্থান f1 আৰু আলোকবিন্দুৰ মাজত হয় প্ৰতিবিম্বৰ আকাৰ কি সংকুচিত হয় আৰু প্ৰতিবিম্বৰ প্ৰকৃতি অসদ আৰু ওলোটা হয় অসদ আৰু ওলোটা নহয় থিয় হ'ব এটো উল্টাই কৰিছে মানে বুঝতে ভুল আছে একেটো আছে ন চেঞ্জটো হোৱা নাই দেখা তো প্ৰতিবিম্বৰ স্থান f1 আৰু আলোকবিন্দু ওৰ মাজত প্ৰতিবিম্বৰ স্থান এই f1 আৰু ওৰ মাজত যদি লক্ষ্য বস্তুৰ ওপৰত থাকে অসীম আৰু আলোকবিন্দুৰ মাজত প্ৰতিবিম্বৰ স্থান কোড হয় f1 আৰু ওৰ মাজত হৈ যায় তো এতিয়া আমি চাম ৰশ্মি চিত্ৰ ব্যৱহাৰ কৰি লেন্সৰ প্ৰতিবিম্বৰ গঠনৰ বিষয়ে ৰশ্মি চিত্ৰ ব্যৱহাৰ কৰি আমি লেন্সৰ প্ৰতিবিম্ব গঠন প্ৰদৰ্শন কৰিব পাৰো এই মাত্ৰ পঢ়িলো আমি সেইখিনি ইয়াৰ ওপৰতে ইয়াৰ বেছিকখিনি চাই লম ৰশ্মি চিত্ৰ আঁকিবলৈ গোলাকাৰ দাপনৰ দৰে তলত দিয়া উল্লেখ কৰা যিকোনো দুডাল ৰশ্মি বিবেচনা কৰিব পাৰো হয় প্ৰথমতে কি হৈছে লক্ষ্য বস্তুৰ পৰা অহা আৰু মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি এডালে উত্তল লেন্সত প্ৰতিসৰণৰ পিছত 10.38 দেখুৱালে লেন্সৰ আনটো দিশলৈ থকা মুখ্য ফকাছৰ মাজেৰে যায় অৰ্থাৎ এটো উত্তল লেন্স এনেকে যেতিয়া সমান্তৰাললৈ আহিব এটা বিন্দুলৈ অভিসাৰী হৈ যায় এই বিন্দুটো হৈছে আমাৰ ফকাস বিন্দু আৰু অবতল লেন্সৰ ক্ষেত্ৰত এই দেখুৱাৰ দৰে লেন্সৰ একেফালে থকা মুখ্য ফকাছৰ পৰা ৰশ্মিৰ অপসাৰী হোৱা যেন লাগে এই এটা হৈছে অবতল দাপনৰ ক্ষেত্ৰত প্ৰতিসৰণৰ পিছত এই বিন্দুত মুখ্য ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগে কোনটো ৰশ্মি কথা হৈছে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি কথা হৈছে দ্বিতীয়তে কি হ'ব লেন্সৰ মুখ্য ফকাছৰ মাজেদি যোৱা ৰশ্মি এডাল উত্তল লেন্সৰ প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই আহিব মুখ্য ফকাছৰ মাজেদি যোৱা ৰশ্মি এডাল উত্তল লেন্সৰ প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই আহিব এইটো সোমালে হয়নে প্ৰতিসৰণ হ'ল এনেকে মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই যাব আগৰ কি হৈছিলে এনেকে আহি গলে হাতৰ কথা কৈছিল এনেকে সোমাই যাব ইয়াতে কি কৈছে যোনটো আহিব আহি কেনে সোমালে ইয়াত মই কেনে মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যাব এইটো কথা কৈছে আহিছে গুচি গৈছে না এক চিত্ৰ ফৰ 10.49 দেখুৱা আছে ইয়াতে আছে 10.49 দেখুৱা আছে এডাল আহিছে মুখ্য ফকাছৰ মাজেৰে ইয়াত সোমাইছে সমান্তৰালকৈ গুচি গৈছে তো অবতল লেন্সৰ মুখ্য ফকাছৰ লগ হ'বলৈ যোৱা যেন লগা পোহৰ ৰশ্মি এডাল প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰাললৈ ওলাই আহিব এইটো কৈছে যে যেতিয়া এনেকে লগ হ'বলৈ যোৱা যেন লাগব কিন্তু মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি যাব মুখ্য অক্ষ হৈছে এডাল লেন্স এখনৰ আলোক কেন্দ্ৰৰ মাজেদি যোৱা পোহৰ ৰশ্মি কোনো বিস্তৃতি নোহোৱাকৈ নিৰ্গত হৈ যাব এই যোনটো আলোক বিন্দু আছে যদি ইয়াৰ মাজেদি যোনটো পোহৰ ৰশ্মি যায় একো চেঞ্জ নহয় যেনেকে যাব এনেকে গুচি যায় পাৰ হৈ গ'লে বেকা বেকি নহয় এনেকে যায় এনেকে গুচি যাব এইটো হৈছে আমাৰ উত্তল লেন্সৰ আৰু এইটো হৈছে আমাৰ অবতল লেন্সৰ এইখিনি আমাৰ অৱস্থায় নিয়ে মাত্ৰ আগতে পঢ়ি আহিছিলো এইখিনিৰ ওপৰত দি দিছে গোলাকাৰ লেন্সৰ বাবে চিহ্ন প্ৰথা যেনেকৈ আমি
দাপোনৰ কাৰণে পঢ়িছিলোঁ ইয়াতো লেন্সৰ চিহ্নৰ প্ৰথাটো আছে চাই লওঁ কি দিছে লেন্সৰ বাবে আমি গোলাকাৰ দাপোনৰ সৈতে একেধৰণৰ চিহ্নৰ প্ৰথা অনুসৰণ কৰিম আমি দূৰত্বৰ বাবে চিহ্নৰ নিয়মসমূহ প্ৰয়োগ কৰিম কি আছিল আগতে যে পঢ়িছিলোঁ মনত আছে নে নাই চি ওপৰত হলে প্লাছ তলত হলে মাইনাছ ইয়াৰ পৰা এনেকে জোখো যদি এই চাইডে আহে মাইনাছ আৰু এই চাইডৰ পৰা যদি যায় এইটো প্লাছ থাকে অৱশ্যে সকলো দূৰত্ব লেন্সৰ আলোক কেন্দ্ৰৰ পৰা জোখা হ'ব আমি দাপোনৰ ক্ষেত্ৰত মেৰুৰ পৰা জুখিছিলোঁ আৰু লেন্সৰ ক্ষেত্ৰত কি কৰিম ইয়াৰে আলোক কেন্দ্ৰৰ পৰা জোখা হ'ব এই প্ৰথা অনুসৰি উত্তৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য ধনাত্মক এইখিনি আমাক কি উত্তৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য কি হৈছে ধনাত্মক উত্তৰ লেন্স কোনখন এইখন হৈছে আমাৰ উত্তৰ লেন্স ইয়াৰে ফকাছ দৈৰ্ঘ্য কি হ'ব ধনাত্মক আৰু অবতল লেন্সৰ ফকাছ দৈৰ্ঘ্য হৈছে ঋণাত্মক আৰু যখন অবতল লেন্স এনেকুৱা যখন লেন্স আছিলে আমাৰ ফকাছ দৈৰ্ঘ্য কি হ'ব ঋণাত্মক তো এইটো হৈছে আমাৰ উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য কি ধনাত্মক অবতল লেন্সৰ ফকাছ দৈৰ্ঘ্য ঋণাত্মক তোমালোকে সতৰ্কতাৰে ইউ ভি ডব্লিউ লক্ষ্যবস্তুৰ উচ্চতা এইচ আৰু প্ৰতিবিম্বৰ উচ্চতা এইচ যথাযথ ব্যৱহাৰ কৰিব লাগিব সেইটো কৰাই যাব যেতিয়া মেক্সিমামটো কৰাই যাব ন এইটো লেন্সৰ সূত্ৰ আৰু বিবৰ্ধন তো লেন্সৰ সূত্ৰ আমাৰ দাপোনৰ সূত্ৰটো কি আছিলে 1/u plus 1/v is equal to 1/f লেন্সৰ সূত্ৰটো কি 1/v minus 1/u is equal to 1/f গোলাকাৰ দাপোনৰ গোলাকাৰ লেন্সৰ সূত্ৰ আছে এই সূত্ৰই লক্ষ্যবস্তুৰ দূৰত্ব ইউ এই ইউটো যে হৈছে এইটো হৈছে আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব আৰু ভিটো হৈছে ফকাছ দৈৰ্ঘ্য এফৰ লগত সম্পৰ্ক স্থাপন কৰে ইয়াত যে ইউ যে নিগেটিভ আছে নিগেটিভ কিয় আছে তুমি এইটো চোৱাচোন এইটো হয় এইটো বস্তুটো চোৱা ইয়াত ইউটো ক'ৰ পৰা যোগ লাগিব ইয়াৰ পৰা এটা নিগেটিভ হৈ গ'ল না এইফালে আহিলে আমাৰ ইমেজটো ক'ত ফৰ্ম হৈছে এইফালে ফৰ্ম হৈছে তো যেটো এইফালে পজিটিভ থাকে এক্সৰ পজিটিভ থাকে ইয়াতে এক্সৰ কি থাকে নিগেটিভ থাকে তো সেইকাৰণে আমাৰ যোনটো ইউৰ দৈৰ্ঘ্য থাকে এইটো আমি নিগেটিভ পোৱা যায় লেন্সৰ ক্ষেত্ৰত এইটো ভিটো ইয়াতে আছে ইউটো ইয়াতে আছে এফটো ইয়াতে আছে বহাই দিলে সূত্ৰটো পাই যায় ওপৰত দিয়া লেন্সৰ সূত্ৰটো সাধাৰণ সূত্ৰ আৰু যিকোনো গোলাকাৰ লেন্সৰ সকলো অৱস্থাৰ বাবে প্ৰযোজ্য লেন্সৰ সম্পৰ্কীয় অনুশীলনীসমূহ সমাধান কৰোঁতে ৰাশিবোৰৰ সাংখ্যিক মান চিহ্নৰ ওপৰত যথেষ্ট গুৰুত্ব দিবা নৰ্মেল সূত্ৰ আছে আমাৰ এইটো 1/v minus 1/u is equal to 1/f য'ত v মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব u মানে হৈছে লক্ষ্যবস্তুৰ দূৰত্ব আৰু f মানে হৈছে কি ফকাছ দৈৰ্ঘ্য ফকাছ দৈৰ্ঘ্য কি অলপ আগতে কি কৈছো এইটো যদি উত্তল লেন্স হয় পজিটিভ হ'ব আৰু যদি অবতল লেন্স হয় নিগেটিভ হৈ যাব এইটো না এতিয়া আমি বিবৰ্ধন চাম যেনেকৈ আমি দাপোনত চাইছিলো ইয়াতো বিবৰ্ধনটো চাই ল'ম বিবৰ্ধনে কি কৈছে বিবৰ্ধন মানে কি ইমেজ তাৰ যোনটো প্ৰতিবিম্ব কিমানখিনি ডাঙৰ হয় এইটোকে বিবৰ্ধন কৰে লেন্সে কৰা বিবৰ্ধনৰ সংজ্ঞা গোলাকাৰ দাপোনৰ সদৃশ্য গোলাকাৰ দাপোনৰ সদৃশ্য প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাত হিচাপে দিয়া হয় ইয়াক এম আকাৰেৰে বুজোৱা হয় যদি লক্ষ্যবস্তু অৰ্থাৎ যোনটো আমাৰ অনুপাত কাৰ এফালে প্ৰতিবিম্বৰ উচ্চতা আৰু তল ভালকে প্ৰতিবিম্বৰ উচ্চতা আৰু তলত আছে লক্ষ্যবস্তুৰ উচ্চতা
এই যোনটো অনুপাত আমাৰ এই অনুপাতটোকে আমাৰ বিবৰ্ধন বুলি কয় ইয়াতে কৈছে লক্ষ্যবস্তুৰ উচ্চতা যদি h dash বুলি ধৰো নহয় h বুলি ধৰো লক্ষ্যবস্তুৰ উচ্চতা h বুলি ধৰো আৰু প্ৰতিবিম্বৰ উচ্চতা h dash বুলি ধৰো তেতিয়া কি হ'ব এই প্ৰতিবিম্বৰ উচ্চতা h dash লক্ষ্যবস্তুৰ উচ্চতা তো এইটো আমাৰ সূত্ৰ একে বিবৰ্ধন m বলে চাই লোৱা কি কৈছে লেন্সে কৰা বিবৰ্ধনৰ সংজ্ঞা গোলাকাৰ দৰ্পণৰ সদৃশ প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাত হিচাপে দিয়া হয় ইয়াৰ অনুপাত হিচাপে দিয়া কাৰ অনুপাত এটা হৈছে প্ৰতিবিম্বৰ উচ্চতা আৰু এটা হৈছে লক্ষ্যবস্তুৰ উচ্চতা এই m আকাৰে বুজোৱা হয় যদি লক্ষ্যবস্তুৰ উচ্চতা h প্ৰতিবিম্বৰ উচ্চতা h দিয়া যায় তেন্তে লেন্সে কৰা বিবৰ্ধনৰ কিমান হ'ব m প্ৰতিবিম্বৰ উচ্চতা বা লক্ষ্যবস্তুৰ উচ্চতা লেন্সে কৰা বিবৰ্ধনৰ লগত লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ সম্বন্ধ আছে এইটো সূত্ৰটো কি আগৰ গোলাকাৰ দৰ্পণৰ বোলে কি আছিল m v u তো ইয়াতে কি হ'ব বিবৰ্ধন m v u এই মাইনাসটো নাই কিয় নাই অলপ আগতে যে কৈছো এই কাৰণে নাই কাৰণ u টো কি হৈ যায় মাইনাস হৈ গুচি যায় তো এতিয়া আমি লেন্সৰ সমতাৰ বিষয়ে চাওঁ এইটো চাইলো ৰবা একেলগে ন তো অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য কিমান 15 সেন্টিমিটাৰ অবতল লেন্স বুলি কোৱা আছে দেই অবতল ফোকাস দৈৰ্ঘ্য কি আছিল অবতলৰ মাইনাস লেন্সৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিব লাগিব অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব আমাক ওলাব দিছে u2 ওলাব লাগিব আমি তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত লেন্সৰ প্ৰতিবিম্ব গ্ৰহণ কৰিছে অবতল দৰ্পণৰ প্ৰতিবিম্ব দূৰত্ব কি আছিল পজিটিভ নে নেগেটিভ এইফালে গ্ৰহণ কৰিছিল নহয় একেফালে তো কি হ'ব নেগেটিভ হৈ যায় তো সেইকাৰণে আমাৰ v2 নেগেটিভ f2 নেগেটিভ তো আমি u2 ওলাব লাগিব তদুপৰি লেন্সত যা বিবৰ্ধন উন্নয় কৰা বিবৰ্ধন কেনেকৈ ওলাব m v/u তো আমি u টো লাগব এতিয়া যেহেতু অবতল দৰ্পণ তো কি হ'ব লক্ষ্যবস্তু অসদ হ'ব কাৰণ আসল কটাকাটি নকৰে থিয় আৰু লেন্স মানে লেন্সৰ একেফালে থাকিব সদায় লক্ষ্যবস্তু থকা ফালে অসদৰ থিয় প্ৰতিবিম্ব গঠন কৰে তো সেইভাবে প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব মাইনাস হ'ব ফোকাস দৈৰ্ঘ্য কি মাইনাস হ'ব লক্ষ্যবস্তু দূৰত্ব এই ধৰি লৈছো সূত্ৰত বহাই দিছো 1/v minus 1/u is equal to 1/f ইয়াত তুমি সূত্ৰটো বহাই দিলা 1/u তো এফালে লৈ গলা 1/v 1/f আছিলে 1/v টো লৈ গলা এফালে তো ভ্যালু কথা যদি বহাই দিয়া ইয়াতে কি হ'ব minus 1/-10 1/-15 minus minus plus minus 1/10 plus 1/15 তো এই যেটা হল করব 1/-30 তোমার u is equal to কিমান হয় -30 সেন্টিমিটার তো আমি v ভ্যালু জানো মানে u এর ভ্যালু পাই গলো বিবরণ আমি উলাই দিম এতিয়া দুটাতে মাইনাস মাইনাস তুমি দিয়ে দিয়া তো মাইনাস মাইনাস কি গল ক্যান্সেল হৈ গুছি গল u minus v/u উল্টা করছে পাইছো ও ইয়াতে v/u হৈ আছে আগতো u/v পাচ্ছে তো এটো উল্টা হৈ যাব v/u হ'ব তো v এর ভ্যালু কিমান আছিল আমাৰ ওইটো পাতটো উল্টা করছে বাকি ঠিকই করছে u/v দিছে এখানে v/u হৈ যাব তো -10/-30 তো आंसर ঠিকই আছে কারণ आंसरটো মিলাই দিছে ইয়াতে জাস্ট কি করছে এইটো উল্টা পাল্টা করছে এর জায়গাত আমাৰ এইটো হৈ যাব v/u হৈ যাব তো এখানে তোমাৰ आंसर হৈ যাব বঢ়িয়া ধনাত্মক চিহ্ন বুঝে যে প্ৰতিবিম্বৰ থিয় অসলৰ প্ৰতিবিম্বৰ লক্ষ্যবস্তুৰ 1/3 2 সেন্টিমিটার উচ্চতাৰ এটা বস্তু 10 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্সৰ সমান মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল তো কি লেন্স বুলি কৈছে উত্তল লেন্স 10 সেন্টিমিটার ফোকাস দৈৰ্ঘ্য আৰু 2 সেন্টিমিটার বস্তু উচ্চতাতে দিয়া আছে আমাক লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 সেন্টিমিটার লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব u2 দিয়া আছে প্ৰতিবিম্বৰ প্ৰকৃতি লাগব অৱস্থান লাগব আৰু আকাৰ উলাব লাগিব আৰু উলাব তো h মানে কিমান উচ্চতাটো পজিটিভ দিয়া হ'ব কাৰণ লক্ষ্যবস্তুৰ ফোকাস দৈৰ্ঘ্যটো পজিটিভ হোৱাৰ কাৰণ কি লেন্স এটো উত্তল লেন্স মানে এটো উত্তল লেন্স লক্ষ্যবস্তুৰ দূৰত্ব মাইনাস হ'ব কাৰণ ইয়াৰ পৰা কাৰণ এইটো যদি আমাৰ আলোক বিন্দু হৈ গুছি যায় এইফালে আহিলে কি হ'ব মাইনাস হৈছে যদি এইফালে গ'ল হয় প্লাসত গুছি গ'ল এইফালে আগাৰে মাইনাস তো এইখানে আমাৰ 15 টো মাইনাস হৈছে প্ৰতিবিম্বৰ উচ্চতা ওলাব লাগে প্ৰতিবিম্বৰ আৰু প্ৰতিবিম্বৰ দূৰত্বৰ উচ্চতা আমি ওলাব লাগে সূত্ৰ তুমি বহাই দিয়া 1/v 1/u = 1/f এটো লৈ যাও এফালে তো v = কিমান হয় এফালে -15 + 10 তো হৰণ কৰিলা 1/13 তো v = কিমান 30 30 মানে কি আছে প্ৰতিবিম্ব আমাৰ দৰ্পণৰ
লক্ষ্যবস্তু এফালে আছে প্ৰতিবিম্ব এইটো সাইডে ৰৈছে তো ভিৰ ধনাত্মক চিহ্নই বুজায় যে প্ৰতিবিম্বটো আলোক কেন্দ্ৰৰ আনটো ফালে 30 মিটাৰ দূৰত্বত গঠন হ'ব প্ৰতিবিম্বটো হট আৰু ওলোটা হ'ব ওৰিয়া তো বিৱৰণ কি হ'ব m = v/u মাইনাসটো আহি যাব non লেন্সৰ ক্ষেত্ৰত নাহে এইটো আপোনাৰ ক্ষেত্ৰত আহিছিলে m = v/u তুমি ভয় দিয়া তো h dash m মানে কি h dash by h মানে কি v/u ভ্যালু এটা ভয় দিয়া তো h dash মানে কিমান হ'ব h v/u তো প্ৰতিবিম্বৰ উচ্চতা কিমান দিয়া আছিলে আমাক 2 তাৰপিছত v/u তুমি ভয় এই ভ্যালু এটা ভয় দিয়া v এর ভ্যালু পাইছো আমি u এর ভ্যালু জানো আমি h এর ভ্যালু জানো তুমি ভয় দিয়া কি h এর ভ্যালু h এর ভ্যালু কিমান আহিল আমাৰ -4 সেন্টিমিটার অর্থাৎ কি হ'ব তল ফালে আছে এখানে ওপৰত থাকলে আমাৰ পজিটিভ হলো তলত থাকলে আমাৰ মাইনাস হৈ গুচি গৈছে বিৱৰণ কি হ'ব -v/u = v এর ভ্যালু ভয় দিয়া u এর ভ্যালু ভয় দিয়া -2 m আৰু -h ৰ ঋণাত্মক চিহ্নই বুজাইছে যে প্ৰতিবিম্বটো হট আৰু ওলোটা ই মুখ্য অক্ষৰ তলৰ ফালে গঠন হ'ব অৰ্থাৎ 4 সেন্টিমিটাৰ উচ্চতাৰ এটা হট আৰু ওলোটাৰ প্ৰতিবিম্ব লেন্সখনৰ আনটো ফালে 30 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব প্ৰতিবিম্বটো দুগুণ দিব এটা কাৰণ ইয়াতে কিমান আছে 2 = m = -2 ডাঙৰ হ'ব দুগুণ লেন্সৰ সমতা মানে কি যে কিমান পৰিমাণে এখন লেন্সে যেতিয়া তাৰ ৰশ্মি পৰিব কিমান পৰিমাণে বেকা কৰিব পাৰে ইমানখিনি কৰিব পাৰে নে ইমানখিনি কৰিব পাৰে নে ইমানখিনি কৰিব পাৰে এই ধৰা এইটো কৰিছে কোনোবা ধৰা এনেকে আছে এইটোত কৰিছে কোনোবা এনেকে আছে এইটোত কৰিছে এই যে কিমান পৰিমাণে কৰিছে যেনে বেছিকে কৰিছে তাৰ সমতা বেছি মানে কমকে বেকা কৰিছে তাৰ সমতাটো কম চাও এটা কি কৈছে আমি ইতিমধ্যে শিকিলো যে লেন্সৰ পোহৰ ৰশ্মি অভিসাৰী বা অপসাৰী কৰাৰ সামৰ্থ্যক ইয়াৰ ফোকাস দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে হয় উদাহৰণস্বৰূপে কম ফোকাস দৈৰ্ঘ্যৰ লেন্স এখনে পোহৰৰ ৰশ্মি আলোক কেন্দ্ৰৰ ওচৰলৈ অভিসাৰী কৰি ডাঙৰ কোণত বেকা কৰে এদৰে অতি কম ফোকাস দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে বেছি ফোকাস দৈৰ্ঘ্যৰ লেন্স এখনৰ তুলনাত অধিক অপসাৰী হ'ব লেন্স এখনে পোহৰ ৰশ্মি কি মাত্ৰা অভিসাৰী বা অপসাৰী কৰিছে এই যোনটো বেছিকে অপসাৰী বা অভিসাৰী কৰিব ধৰা কোনোবাই ইয়াৰ পৰা কোনোবাই এইখিনি কৰিলে আৰু কোনোবা এটা কোনোবা এখন লেন্সে এনেকে অহাৰ পিছত ইমান মানত কৰিছে আৰু কোনোবা এখন লেন্সে ইয়াত আহাৰ পিছত ইয়াতে কৰি দিছে তো যোনে বেছিকে কৰিব তাৰ সমতাটো বেছি সমতাৰ প্ৰকাশ কৰা হয় লেন্স এইটো দিছে লেন্স এখনৰ তুলনাত অধিক অপসাৰী হ'ব তাক লেন্স এখনৰ পোহৰ ৰশ্মি কি মাত্ৰা অভিসাৰী বা অপসাৰী কৰিছে সমতাৰ প্ৰকাশ এই উল্টা লেন্স এখনৰ সমতা এইটো দিছে এইটো চোৱা লেন্স এখনৰ সমতা হ'ল লেন্সখনৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ ইয়াক পি আকাৰেৰে সূচোৱায় f ফোকাস দৈৰ্ঘ্যৰ লেন্সখনৰ সমতা এনে প্ৰকাশ কৰে p = কিমান হয় 1/f যিমানে ফোকাস দৈৰ্ঘ্য বেছি হ'ব সিমানে তাৰ সমতা কমি যাব যিমানে ফোকাস দৈৰ্ঘ্য কমি যাব তাৰ সমানে সমতা বাঢ়ি যাব কিন্তু উল্টা হয় এটা বাঢ়িলে এটা কমি যায় সমতাৰ একক কি এছআই একক হৈছে ডায়োপ্টাৰ ইয়াক ডি ৰে বুজোৱা হয় এইটো এছআই একক ডি ৰে বুজোৱা হয় যদি f ৰ মান মিটাৰত প্ৰকাশ কৰা হয় তেন্তে ডায়োপ্টাৰ যদি f ৰ মান মিটাৰত প্ৰকাশ কৰা হয় তেন্তে সমতাৰ একক হ'ব ডায়োপ্টাৰ 1 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ লেন্স এখনৰ সমতা 1 ডায়োপ্টাৰ 1d = p = কি 1/f যদি f = 1d কেতিয়া হ'ব যেতিয়া 1/1 হ'ব 1 মিটাৰ হলে এইটো আমাৰ 1d হৈ যাব তো 1d মানে 1 মিটাৰ ইনভাৰ্স তো এটো মানে কি 1 মিটাৰ ইনভাৰ্স এইখিনি কথা কৈছে মনত ৰাখিবা উত্তল লেন্স এখনৰ সমতা ধনাত্মক আৰু অৱতল লেন্স এখনৰ সমতা ঋণাত্মক যদি উত্তল
লেন্সৰ ক্ষমতা আছে ধনাত্মক আৰু অৱতল লেন্সৰ ক্ষমতা হৈছে ঋণাত্মক এটা তুমি হাইলাইট কৰি দিও চাই লবা চকু চিকিৎসকসকলে লেন্সৰ ক্ষমতা উল্লেখ কৰি সংকোচনী লেন্সৰ বিধান দিয়ে এইটো চাই গলে কৈ ন কাৰ কিমান পাৱাৰ লাগিব কিমান নালাগে ধৰা হওক যে এইদৰে বিধান দিয়া লেন্সখনৰ ক্ষমতা +2d ইয়াৰ অৰ্থ হৈছে লেন্সখনৰ উৎতল আৰু ইয়াৰ ফোকাস দৈৰ্ঘ্য হৈছে 1/2 মিটাৰ 0.5 মিটাৰ একেদৰে -2 ডায়োপ্টাৰ ক্ষমতা লেন্সখনৰ ফোকাস দৈৰ্ঘ্য হ'ব -0.4 মিটাৰ লেন্সখন হ'ব অৱতল তো যদি আমাৰ পাৱাৰটো প্লাস থাকে কি হ'ব এখন উত্তল আৰু যদি পাৱাৰটো মাইনাস থাকে এইটো হ'ব অৱতল ঠিক আছে এইটো যদি বহুত আলোকযন্ত্ৰৰ কেইবাখনো লেন্স থাকে তেতিয়া কি হয় ধৰা কোনোবাত P1 আছে P2 আছে P3 আছে বহুত তেতিয়া তোমাৰ মুঠ ক্ষমতা হ'ব বা যৌগিক লেন্সৰ ক্ষমতা কিমান হ'ব P P1 P2 P3 মানে যিমানখন লেন্স থাকে ইয়াৰে যোগফলটো হৈ যাব ক্ষমতা বীজগণিতৰ যোগফল যেনেকুৱা যৌগিক লেন্সৰ ক্ষমতা হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন আছে আমি নেক্সটৰ পিছৰ ভিডিঅ'ত ডিসকাস কৰিম